আজি অসমত বহুত দুখ লগা খবৰ মানে গাইজ যিজন মানুহৰ গান আমি সৰুৰ পৰাই শুনি শুনি আহিছিলোঁ পঢ়ি থকা অৱস্থাতো তেওঁৰ গান নুশুনিলে পঢ়িব পৰা নাছিলোঁ। মেট্ৰিক পৰীক্ষা তেতিয়া সেনে সময়ত ৰেডিঅ' আছিল, তেওঁৰ গান নহ'লে অলপ হ'লেও পঢ়িব পৰা নাছিলোঁ গাইজ। সেইজন মানুহ আজি আমাৰ হাতৰ পৰা আমাৰ মাজৰ পৰা গুচি গ'ল। আজি জুবিন দা, মৰমত জুবিন দা। তেওঁৰ গান সদায় অমৰ হৈ থাকিব, তেওঁ সদায় অমৰ হৈ থাকিব গাইজ। তেওঁৰ দৰে আৰু আমাৰ অসমত আৰু কোনো আৰু দ্বিতীয় আৰু জুবিন দা নোলাব। জুবিন দা অনলি ওৱান পিচ। তেওঁ এজন বহুত ভাল মানুহ আছিল, বহুতে ভাল মানুহ আছিল গাইজ। কিন্তু তেওঁ আজি আমাক নিথৰুৱা কৰি থৈ গুচি গ'ল আজি আমাৰ মাজৰ পৰা গাইজ। বহুত দুখ লগা খবৰ। নিজকে নিজে কি মনত ভাৱ আহে সেইটো মানে গাইজ ক'ব নোৱাৰোঁ আজি গাইজ। তেওঁ যে আমাৰ মাজত যে আমাক যে এনেকুৱা কৰি থৈ যাব, আমি সপোনটোও ভবা নাছিলোঁ গাইজ। কিন্তু মানুহটো মৰে, কিন্তু তেওঁ যে অতি সোনকালে যে আমাক এনেকৈ যে এৰি থৈ যাব গাইজ, সেইটো আমি সপোনটোও ভবা নাছিলোঁ গাইজ। কাৰণ তেওঁৰ গান, তেওঁৰ কথা, তেওঁৰ যিটো ব্যৱহাৰ, যিখিনি সৰুৰ পৰা পাই আহিছোঁ আমি, এতিয়ালৈকে পাহৰিব নোৱাৰোঁ, নমৰালৈকে আৰু পাহৰিব নোৱাৰোঁ গাইজ। তেওঁ সদায় অমৰ হৈ থাকক আৰু আমাৰ মাজত সদায় থাকিব, মোৰ মাজত তেওঁ সদায় থাকিব। কাৰণ তেওঁৰ গান মই বহুত ভাল পাওঁ, তেওঁক বহুত ভাল পাওঁ গাইজ। এইটোৱে গাইজ ক'ব লগা কথা। আৰু আপোনালোকক